হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক আটাই ভালে কুশলে আছে। আজি মই আপোনালোকক হাতে কৰা দুযোৰ কাপোৰ দেখুৱাম বুলি ভাবিছোঁ। আহকচোন কাপোৰ দুযোৰ চাই লওঁ। প্ৰথমতে এয়া মেখেলাখন দেখাই লৈছোঁ। ইয়াৰে এইখন ছিংগুল মেখেলা হয়, গুজৰাটী ডিজাইন কৰিছিলোঁ এইখনত। চাওকচোন, ইয়াতে মই 2 প্লাই ঊণটো ইউজ কৰিছিলোঁ। আপোনালোকে এই ডিজাইনটো কৰিব পাৰে, খুব ভাল লাগিব। এতিয়া মই দ্বিতীয়যোৰ কাপোৰ দেখুৱাই লৈছোঁ। এইযোৰ কাপোৰটো কটন হয় আৰু জাপি ডিজাইন কৰিছিলোঁ। এইটো মুখামুখি জাপি ডিজাইন। এনেকুৱা কাপোৰ বিহু সময়ত পিন্ধিব বহুতেই ভাল লাগে। আপোনালোকেও বনাব পাৰে, যিহেতু ৰঙালী বিহু আহি আছে। তেনেহ'লে বলক কাপোৰ দুযোৰ চাই লওঁ।